এখন গাঁৱত এহাল মাউৰা ল'ৰা-ছোৱালী আছিল। ল'ৰাটোৰ নাম তিখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞা মানুহে তাৰ নাম তিখৰ দিছিল আৰু ছোৱালীজনী চুটি চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি জাগৰি ঠুঙুনা মুঙুনা খাই বৰ দুখত উঠিছিল। সকলোৱে পিঠা খাই দেখি এদিন তিখৰৰো পিঠা খাবলৈ মন গ'ল। সি বায়েকৰ ওচৰলৈ গৈ ক'লে, চুটি-মুটি বাই, পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, বোপাই, মন গ'লেই যেনিবা, খাবিনো ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপাই আমাক তিলো টিপৌতে এৰি মৰি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটোহে দি থাকে, বুজিছ? কোনো মতে খুজি মাগি শাকে পাতে ভাত এগাল খাওঁ। পিঠা খাবলৈনো বৰা ধান পাম ক'ত? তেল পাম ক'ত? গুৰ বা ক'ত পাম? বায়েকৰ কথা শুনি তিখৰে অলপ পৰ টভক মাৰি থাকি ক'লে, চুটি বাই, তই মোক জোঠাই এৰী কাপোৰখনকে দে, মই ওলাই যাওঁ। এতিয়াই গৈ বৰা ধান লৈ আহিমগৈ। এই বুলি তিখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ চোতালত বৰা ধানৰ মৰণা এটা দেখি তিখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে মাত্ৰ। তিখৰে তাক বাৰে ভচহু ফুচুৰি কথা কৈ কৈ হহুৱাবলৈ লাগিছে। এনেতে এবাৰ তিখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠাই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি সুধিলে, হেৰ তিখৰ, তোৰ কি হ'ল? তিখৰে কেকাই কেকাই উত্তৰ দিলে, আইঔ, মই পেটৰ কামৰণিত ৰক্ষাকে পোৱা নাই অ'। কি কৰোঁ, কলৈ যাওঁ এতিয়া? মানুহটোৱে তিখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ ভিতৰলৈ গলতে তিখৰে মই ঘৰলৈকে যাওঁ, ইয়াত থাকিলে মৰিম বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তিখৰে বায়েকক এয়া ধান নে বুলি কৈ কাপোৰখন জোকাৰি এগাল ধান উলিয়াই দিলে। বায়েকৰ মহা আনন্দ মিলিল। ধান যেনিবা পালোঁ, কিন্তু তেল এটুপি ক'ত পাওঁ? বাৰু, মোক টেকেলি এটা দে। এই বুলি কৈ সি বায়েকক টেকেলি এটা খুজি আকৌ ওলাই গ'ল। গৈ গৈ মানুহ এঘৰত তেলিশালত তেল পেৰা দেখি তাতে সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, অ' ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠোনে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। শালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তিখৰে ৰাগ টানি গীত ধৰিলে। গীতা শান্তিয়ে তোক মইনো বোলো ভাল, সুবৰ্ণৰ দলি চাই গাজোৰ নহ'লে তোক লাগে মিৰিগৰ ছাল। গীত গোৱা হলতে তিখৰে ক'লে, ককাই, মোৰ ডিঙিটো চৰ চৰাইছে। তামোল এখন খাবলৈ পোৱাহেঁতেন ভাল আছিল। সি এই বুলি কলত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গলতে তিখৰে লাহেকৈ শালৰ পৰা নামি এটেকেলি তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তিখৰে বায়েকক তেলৰ টেকেলি দিলত বায়েকে ৰং পাই ক'লে, বাৰু, তেল হ'ল, কিন্তু গুৰ নহ'লে পিঠা খাবি কিহেৰে? তিখৰে আকৌ গুৰ বিচাৰি লৰ ধৰিলে। তিখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটাচেৰেক মানুহে কুঁহিয়াৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এডৰাত জুই লগাই দিলেগৈ। সেই হাবিৰ পাতত জুই লাগি জ্বলি উঠিল আৰু তিখৰে লৰি আহি
ফোপাই জোপাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক'লে, অ' ককাইহঁত, সৰ্বনাশ! সৌৱা চোৱাচোন, তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ-বাৰী পুৰি ভস্ম হ'ব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰ শালতে কুঁহিয়াৰ, থালিতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তিখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলাই উদ্যম কৰিলে। গুড় পাই চুটিবাইৰ বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যো-জা কৰোঁতেই হঠাৎ তাইৰ মনত পৰিল যে খৰি নাই। তেতিয়া তাই তিখৰক ক'লে, ঐ তিখৰ, ভাল কথাটো হ'ল বুইছ, খৰিলৈ পাহৰিলোৱেই নহয়, খৰি এডালো নাই। বায়েকৰ কথা শুনি তিখৰে হাতত কুঠাৰ লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপনি হাবিত সোমাই তিখৰে ধপ ধপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে হঠাৎ এটা বাঘে ওচৰ চাপি আহি মাত লগালে। তই কোন অ? গপ গপ কৰে দেখোন গছৰ ডাল কাটিবলৈ লাগিছ। এইখন মোৰ বাৰী বুলি তই নাজাননে? তই মোৰ বাৰীত কিয় খৰি লুৰিছ? তিখৰে বাঘক দেখি ভয় পায়ো ভয়টো লুকুৱাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে, অ' এতিয়া আমাৰ বাঘ ককাই নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককাইনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ। তিখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া। মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখামনো আৰু কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা সেইদিনাই। ইয়াকে বাঘক কৈ তিখৰে খৰি লুৰি লৈ ঘৰ পালেগৈ। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে। তিখৰে পেট পেলাই খালে। বাঘে তাৰ ভোকে নেপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধান খেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি বায়েকৰ হতুৱাই 3খন পিঠা কৰালে। এখন পিঠা পদূলি মুখত, এখন পিঠা দুৱাৰ মুখত আৰু এখন ঢেঁকীৰ ওচৰত থৈ দি সি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদূলি মুখত থোৱাখন বৰা চাউলৰ, দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ওচৰত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তিখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই বৰ জুতি পাই দুৱাৰ মুখৰখন খালেহি। সেইখন খালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত থাকিব নোৱাৰি বাঘে লৰি আহি ঢেঁকীশাল পাই ঢেঁকীৰ ওচৰত পিঠা এখন দেখি সেইখনো খালতে তাৰ ডিঙিত ঘা লাগি সি খেপ ঢুকিব নোৱাৰি মৰি থাকিল। বন্ধুহঁত, আজি সাধুটো ইমানতে শেষ হৈছে। সাধুটো চাই যদি ভাল লাগিলে আপোনালোকে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। নিজৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব। আমি আগলৈ আৰু এনেকুৱা ধৰণৰ সাধু আপোনালোকৰ ওচৰলৈ আনি থাকিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। ধন্যবাদ।